जनाय रेन्जनि हाग्रा बिफां लाइफां गायनायनि सांग्रांथि हाबाफारि लादों। धेमाजि जिल्लानि जनाय रेन्जनि सिङाव थानाय तेलाम्बैद अफिसनि बानजायनायाव दिनै समखं गोजौ फरायसालियाव बन महोत्सबजों लोगोसेनो मोनसे सांग्रांथि मावबादाबो लाफायो आरो लोगोसेनो बिफां फुलि राननानै होयो। हाबाफारि बादियै बिफां फुलिखौ गायजेननो तेलाम्बैद अफिसनि बिड अफिसार प्रभात गगैया। हाबाफारियावनो बाहागो लादोंमोन JNSMनि गाहाय नेतारि तुलन्त सनोवाल, फरेस्ट मावख'गिरि हेमचन्द्र पायें, कृष्णकान्त गगৈ, जनाय जिल्ला JNSMनि गाहाय नेतारि कुमेश्वर मोरान, समखं गोजौ फरायसालिनि गाहाय फोरोंगिरि हरजित राय चौधुरी आरो गासै फोरोंगिरिजों लोगोसेनो फरायसाफोरा बाहागो लायो। আজি বন মহোৎসৱ উপলক্ষে আমি জোনাই বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত তেলাম বন খণ্ড কাৰ্যালয়ৰ বনকৰ্মীসকলে আহি আজি সমকং উচ্চ মাধ্যমিক বিদ্যালয়ত আমি গছপুলি ৰোপণ কৰিছোঁ আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত সজাগতা সভা কৰি মত বিনিময় কৰি আমি গছপুলি বিতৰণ কৰিছোঁ। আমি দেখিবলৈ পাই যে গছ ৰোৱাৰ পাছত কেইদিনমান পাছত গছ পুলিবোৰ মৰি যোৱা দেখি পায়, ইয়াৰ বিষয়ে আপুনি সমাজক কি ক'ব? এতিয়া আচলতে আমি অকল গছপুলিটো ৰুলেই নহ'ব, গছপুলিটো আমি ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আমি অধিক সচেষ্ট হ'ব লাগিব। আমি গছপুলিটো ৰুই নেক্সট দিনাখনৰ পৰা আমি ইয়াৰ প্ৰতিপালৰ ব্যৱস্থাটো আমি কৰিলেহে আমি গছপুলিটো আমি বচাব পাৰিম। ৰোপণ আৰু সজাগতা সভা অনুষ্ঠিত কৰিছে। হয়, এই কাৰ্যসূচী বন বিভাগৰ তৰফত আমি যথেষ্ট সুখী। বন বিভাগৰ শ্ৰদ্ধাৰ বিষয়াসকলে আহি যি সজাগতা সভা অনুষ্ঠিত কৰিলে, ইয়াৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে উপকৃত হৈছে। বিশেষকৈ আমাৰ যি গ্ল'বীয় উষ্ণতা, এই উষ্ণতাৰ যি আমাৰ পৃথিৱীৰ প্ৰতি যিটো ভাবুকি, এই ভাবুকি নোহোৱাৰ বাবে যিটো বনানীকৰণৰ কাৰণে যি সচেতনতাৰ ব্যৱস্থা বন বিভাগে লৈছে, সেইটো ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব বুলি আমি ভাবিছোঁ। আৰু ইতিমধ্যে যিটো চিন্তা কৰিছে এজোপা গছ ৰোৱাৰ পিছত তাৰ প্ৰতিপালনৰ ক্ষেত্ৰত যিটো সজাগতাৰ প্ৰয়োজন, সেইটোৰ ক্ষেত্ৰতো আমি বিদ্যালয় কৰ্তৃপক্ষই যথেষ্ট সচেতনভাৱে পদক্ষেপ গ্ৰহণ কৰিছোঁ। কোনো এজোপা গছেই যাতে ৰোৱাৰ পিছত নষ্ট হৈ যাব নোৱাৰে, তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আমি ভৱিষ্যতেও এই ক্ষেত্ৰত আমি সজাগ হ'ম বুলি আশা ৰাখিছোঁ।